হঠাৎ কাৰোবাক কথাৰ উত্তৰ দিবলগীয়া হলে আপুনি প্ৰথমে দৌৰি গৈ পিক পেলাই আহে নেকি? মুখত গুটখা লৈ আপুনি প্ৰায়ে আকাৰে ইংগিতে কথা কবলগীয়া হয় নেকি? যদি হয় তেন্তে পুৰস্কাৰ লবলৈ সাজু হওক। গুটখা খোৱা লোকৰ বাবে ঘোষণা কৰা হৈছে 7টাকৈ পুৰস্কাৰ। যিমানেই বেছি গুটখা খাব সিমানেই ডাঙৰ পুৰস্কাৰ পাব। দেৱাল লিখনিৰে দিয়া হৈছে বিজ্ঞাপন। পিছে গুটখা খোৱা লোকে পুৰস্কাৰ হিচাপে কি পাব জানেনে? প্ৰথম পুৰস্কাৰ কেঞ্চাৰ, দ্বিতীয় পুৰস্কাৰ গালত কাট, তৃতীয় পুৰস্কাৰ মুখ সৰু হৈ যোৱা, চতুৰ্থ পুৰস্কাৰ ডেকাতে বুঢ়া হোৱা, পঞ্চম পুৰস্কাৰ কিডনী বিকল, ষষ্ঠ পুৰস্কাৰ কাহ আৰু কফ, সপ্তম পুৰস্কাৰ ৰাম নাম সত্য। নিয়মীয়াকৈ গুটখা খোৱা লোকে আবেদন কৰিব পাৰিব এই পুৰস্কাৰৰ বাবে। আবেদনৰ ফৰ্ম লাভ কৰিব যিকোনো পাণ দোকানত। শ্মশান ঘাটত পুৰস্কাৰ দিবলৈ স্বয়ং যমৰজা আহিব। গুটখা সেৱনৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে এই বিজ্ঞাপন দিয়া হৈছে। এখন বগা দেৱালত লিখি ৰখা এই বিজ্ঞাপনৰ ফটো বৰ্তমান ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত। পিছে গুটখা সেৱনকাৰীসকলে এই বাৰ্তাৰ পৰা শিক্ষা লয় নে নলয় সেয়া হ'ব লক্ষণীয়।